Hello students, আমাৰ যোনটো ফিজিক্সৰ ইলেক্ট্ৰষ্টেটিক চেপ্টাৰ 1 আজিৰ পৰা ষ্টাৰ্ট কৰিছো ক্লাছ 12 ফিজিক্স। আমি বিহু পিছত আমি এতিয়া পঢ়া ষ্টাৰ্ট কৰিব লাগে, যেহেতু অহা বছৰলৈ 2026 ত তোমালোকৰ যোনটো এক্সাম হ'ব অলপ সোনকালে হ'ব, হোৱাৰ চান্সটো বেছি আছে। যোৱাবাৰতকৈ এইবাৰ অলপ সোনকালে হ'ল, অহাবাৰলৈ আৰু অলপ সোনকালে হোৱাৰ চান্স আছে বা একে টাইমতে হোৱাৰ চান্স আছে। গতিকে পিছলৈ আমি লৰালৰি কৰাতকৈ আমি এইবাৰ নিউ পেটাৰ্ণত অকমান ফিজিক্সটো ভালকে পঢ়িব লাগে। ফিজিক্সৰ লগত মই মেথছটো মই পঢ়াই দিম, মেথছটো কেমিষ্ট্ৰিৰ কাৰণে আমি ব্যৱস্থা কৰি আছো। ঠিক আছে, এতিয়া চোৱা ফাৰ্ষ্ট চেপ্টাৰটো আমাৰ কি হয়। ফাৰ্ষ্ট চেপ্টাৰটোৰ নামটো হৈছে ইলেক্ট্ৰষ্টেটিক্স। প্ৰথম চেপ্টাৰটোৰ নামটো হৈছে ইলেক্ট্ৰষ্টেটিক্সৰ দুটা চেপ্টাৰ আছে, এটা হৈছে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড আৰু এটা হৈছে ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল এণ্ড কেপাচিটেন্স। এতিয়া প্ৰথম যোনটো চেপ্টাৰ, সেই প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড। ঠিক আছে, মই চিলেবাছটো সন্মুখত স্ক্ৰীনত দেখিছা, প্ৰথম চেপ্টাৰটোৰ চিলেবাছটো চাই ল'বা। এতিয়া প্ৰথম চেপ্টাৰটোত আমাৰ যোনটো আছে, প্ৰথম চেপ্টাৰটোৰ নামটো হৈছে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ। ঠিক আছে, এতিয়া মই অসমীয়া ইংলিছ দুইটাতে কৈ যাম। প্ৰথম বস্তুটো হৈছে ইলেক্ট্ৰিক চাৰ্জ বা বৈদ্যুতিক আধান। তাৰ মানে মিনিংটো কি হয়? ঠিক আছে, তো আধান যেনেকে তোমাৰ ভৰটো হৈছে এটা ভৌতিক ৰাশি বা ফাণ্ডামেণ্টেল কোৱান্টিটি, মৌলিক ৰাশি বুলি কোৱা হয়। ঠিক আছে, এতিয়া যেনেকে কিবা এটা বস্তুৰ ওপৰত আমি যদি কিবা এটা বস্তু ভৰ বুলি জানো, ভৰৰ কথা আমি গম পাওঁ, কিবা এটা বস্তুৰ ভৰ যেনিবা 5 কেজি, কিবা এটা বস্তু যেনিবা ভৰ 2 কেজি। এতিয়া 5 কেজি 2 কেজি এই ভৰকেইটাৰ মাজত কি বল থাকিব? মহাকৰ্ষণীয় বল, গ্ৰেভিটেশ্যনেল ফৰ্চ। যেনেকে মাছ মানে ভৰ এটা মৌলিক ৰাশি বা ফাণ্ডামেণ্টেল কোৱান্টিটি হয়, ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি। ভৰৰ সহায়ত আমি কি উলিয়াব পাৰো? কিবা এটা বস্তুৰ ইনাৰ্চিয়া বা জড়তা নিৰ্ণয় কৰিব পাৰো। ভৰৰ সহায়ত দুটা ভৰৰ মাজত যোনটো মহাকৰ্ষণীয় বল বা গ্ৰেভিটেশ্যনেল ফৰ্চ সেইটো ডিটাৰমাইন কৰিব পাৰো। ঠিক তেনেকে চাৰ্জ বা আধানো হৈছে এটা ফাণ্ডামেণ্টেল কোৱান্টিটি বা মৌলিক ভৌতিক ৰাশি হয়, যাৰ সহায়ত এটা স্পেচিয়েল টাইপৰ ফৰ্চৰ কথা আমি ডিছকাছ কৰিম, যোনটো ফৰ্চক কি বুলি কোৱা হয় ইয়াত আমি কম ইলেক্ট্ৰষ্টেটিক ফৰ্চ। ইলেক্ট্ৰষ্টেটিক ফৰ্চ। ঠিক আছে, প্ৰথম আমি ডিছকাছ কৰিবলগীয়া বস্তুটো হৈছে ইলেক্ট্ৰষ্টেটিক ফৰ্চ। এতিয়া চোৱা, ইলেক্ট্ৰষ্টেটিক ফৰ্চটো ডিছকাছ কৰাৰ আগতে আমি যিহেতু ক'লো আধান আৰু ভৰ, চাৰ্জ আৰু মাছ দুইটাই কি হয়? ফিজিকেল কোৱান্টিটি, মৌলিক ৰাশি বা ফাণ্ডামেণ্টেল কোৱান্টিটি। ফাণ্ডামেণ্টেল কোৱান্টিটি কোনবিলাক? যিবিলাক কোৱান্টিটিৰ সহায়ত আমি অন্য কিছুমান কোৱান্টিটি ডিটাৰমাইন কৰিব পাৰো, অন্য কিছুমান ফিজিকেল কোৱান্টিটি যাৰ সহায়ত নিৰ্ধাৰণ কৰিব পৰা যায়। ঠিক আছে, এতিয়া যদিও আমাৰ মাছ আৰু চাৰ্জ দুইটাই ফিজিকেল কোৱান্টিটি, দুইটাই ফাণ্ডামেণ্টেল কোৱান্টিটি হয়, ষ্টিল সিহঁত দুটাৰ মাজত এটা ডিফাৰেন্স আছে। ডিফাৰেন্সটো কি হয় সেইটো পৰীক্ষাত খুব সোধে। চাৰ্জ আৰু মাছৰ মাজত প্ৰথমতে আমি ক'লো চাৰ্জ বা আধান আৰু মাছ। ঠিক আছে, দুইটাই কি হয়? বোথ আৰ কি? ফাণ্ডামেণ্টেল কোৱান্টিটি। ফাণ্ডামেণ্টেল কোৱান্টিটি। ঠিক আছে, দুইটাই ফাণ্ডামেণ্টেল কোৱান্টিটি, দুইটাই মৌলিক ভৌতিক ৰাশি। কাক কোৱা হয় মৌলিক ভৌতিক ৰাশি? যিবোৰ ৰাশিৰ সহায়ত আমি অন্য কিছুমান ভৌতিক ৰাশি বা ফিজিকেল কোৱান্টিটি ডিটাৰমাইন কৰিব পাৰো। এতিয়া তথাপিও চাৰ্জ আৰু মাছৰ মাজত ডিফাৰেন্স এটা জানে। আমি জানো, তোমালোকে স্কুল লেভেলতো পঢ়ি আহিছে, চাৰ্জ কেইটা টাইপৰ থাকে? পজিটিভ আৰু নিগেটিভ চাৰ্জ থাকে। দুই ধৰণৰ আধান থাকে, এটা হৈছে ধনাত্মক আধান আৰু আনটো হৈছে ঋণাত্মক আধান। ঠিক আছে, কিন্তু ভৰ আমি কেতিয়াও চোৱা কিবা এটা বস্তুৰ ভৰ -5 কেজি, কিবা এটা বস্তুৰ ভৰ -1 কেজি, নিগেটিভত আমি ভৰ নাপাওঁ। ঠিক আছে, নিগেটিভত আমি ভৰ নাপাওঁ। গতিকে ভৰটো সদায় কি হ'ব লাগিব? তোমাৰ পজিটিভ। মাছ ইজ অলৱেজ কি? এ পজিটিভ কোৱান্টিটি। So charge is both positive and negative. Mass is always positive. So এটা ডিফাৰেন্স তোমালোকে গমে পালা যে both charge and mass are fundamental quantity. ভৰ আৰু আধান দুইটাই তোমাৰ ভৌতিক ৰাশি বা মৌলিক ৰাশি, সিহঁত দুটাৰ মাজত ষ্টিল এটা ডিফাৰেন্স আছে। প্ৰথম ডিফাৰেন্সটো আমি গম পালো যে আধানটো দুই ধৰণৰ হ'ব পাৰে, ধনাত্মক আধান আৰু ঋণাত্মক আধান, আৰু ভৰটো কেৱল কি হয়? ভৰটো কেৱল হয় ধনাত্মক। এতিয়া যেতিয়া আমি দুটা বস্তুৰ ভৰৰ কথা পাতিম বা যিকোনো এটা বস্তুৰ ভৰৰ কথা পাতিম, তেতিয়া এটা ফৰ্চৰ কথা ডিছকাছ কৰিম, সেইটো হৈছে গ্ৰেভিটেশ্যনেল ফৰ্চ। ক্লাছ 11ত পাই আহিছিলা।
গ্ৰেভিটেশনেল ফোর্স মহাকর্ষণীয় বল বুলি কোৱা হয় যেতিয়া কিবা এটা বস্তু বা ভৰৰ ওপৰত ঠিক আছে কিবা এটা ভৰৰ ওপৰত প্ৰয়োগ হোৱা বলটো কথা ডিসকাস কৰিম সেই বলটো কি বুলি কয় মহাকৰ্ষণীয় বল বা গ্ৰেভিটেশনেল ফোর্স ঠিক আছে বুজি পাইছা ঠিক তেনেকে চাৰ্জ বা আধানৰ ক্ষেত্ৰত যোনটো ফোর্স থাকিব সেই ফোর্সটো কি বুলি কোৱা হয় আমি ইয়াত মই ইলেক্ট্ৰোস্ট্যাটিক্স বুলি কৈছো হেতু আমি ডিসকাস কৰিম চাৰ্জ বা আধানৰ ওপৰত এটা বল থাকে হেতু কোৱা হয় ইলেক্ট্ৰোমেগনেটিক ফোর্স ঠিক আছে বিদ্যুৎ চুম্বকীয় বল আমি ডিটেইলছত লাহে লাহে ডিসকাস কৰি যাম এতিয়াৰ পৰা লাহে লাহে আমি পঢ়া যদি কৰি থাকো কন্টিনিউ যদি কৰি থাকো তেতিয়া আমাৰ কি হ'ব পিছলে বাৰ্ডেনটো নহয় গতিকে মই আজিৰ পৰা ক্লাস ষ্টাৰ্ট কৰিছো আৰু মেথছৰ ষ্টাৰ্ট কৰি গৈ থাকিম তোমালোকে চেনেলটোত থাকিবা ঠিক আছে জয়েন হৈ লবা কিছুমান স্পেশাল লেকচাৰ কিছুমান মই PDF CDF বিলাক মেম্বাৰশ্বিপ যদি কৰা মেম্বাৰশ্বিপ লৈ লবা পাৰা ঠিক আছে তোমালোকৰে লাভ হ'ব ঠিক আছে বহুত ডাঙৰ পইচা দি বা ডাঙৰ এমাউন্ট দি পেলাই পঢ়াতকে তোমালোকে খুব কম এমাউন্টতে তোমালোকে চেনেলটোত পঢ়িব পাৰা ঠিক আছে বাৰু তোমালোকৰ ইচ্ছা হেতু মই নিজে কৈ দিছো আৰু কথাটো ঠিক আছে এতিয়া শুনিবা কথাটো তো আমাৰ প্ৰথম ডিফাৰেন্সটো কি কলো যে আধানটো দুই ধৰণৰ হ'ব পাৰে পজিটিভ নেগেটিভ মাছটো অনলি পজিটিভ যিকোনো এটা মাছ বা যিকোনো এটা ভৰৰ ওপৰত কোনটো ধৰণৰ ফোর্স থাকে গ্ৰেভিটেশনেল ফোর্স বা মহাকৰ্ষণীয় বল আধানৰ ওপৰত কোনটো ধৰণৰ ফোর্স থাকে ইলেক্ট্ৰোমেগনেটিক বা বিদ্যুৎ চুম্বকীয় বল ঠিক আছে এটো ইলেক্ট্ৰোমেগনেটিক ফোর্সটোৰ কাৰণে আমি আৰু অলপ পঢ়িব লাগিব লাহে লাহে আমি ডিসকাস কৰি যাম ঠিক আছে এতিয়া শুনিবা গ্ৰেভিটেশনেল তোমালোকে ক্লাস 11 যোনটো পঢ়ি আহিছিলা মহাকৰ্ষণীয় বল গ্ৰেভিটেশনেল ফোর্সটো এটো কেনেকুৱা ধৰণৰ হয় এটো হৈছে এটা আকৰ্ষণীয় অ্যাট্ৰাক্টিভ গ্ৰেভিটেশনেল ফোর্স ইজ অলৱেজ কি নেচাৰ হয় অ্যাট্ৰাক্টিভ মানে আমাৰ ইউনিভাৰ্সত আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিকোনো ধৰণৰ বস্তু তুমি কনসিডাৰ কৰা প্লেনেট স্যাটেলাইট ষ্টাৰ গ্যালাক্সি যিকোনো ধৰণৰ বস্তুৱে তুমি এষ্ট্ৰয়েডছ বা যিমান বস্তু তুমি ইমাজিন কৰিব পাৰা আমাৰ ইউনিভাৰ্সখনত থকা প্ৰতিটো বস্তুৰ মাজতে এই ফোর্সটো থাকে গ্ৰেভিটেশনেল ফোর্স আৰু এই ফোর্সটো কেনেকুৱা নেচাৰৰ হয় অ্যাট্ৰাক্টিভ কাৰণ আমাৰ ইউনিভাৰ্সখনত থকা প্ৰতিটো বস্তুক এই গ্ৰেভিটেশনেল ফোর্সৰ দ্বাৰা কি কৰি থাকে অ্যাট্ৰাক্ট কৰি থাকে সেই কাৰণে আমাৰ ইউনিভাৰ্সখন এক্সিষ্ট কৰিছে সেই কাৰণে আমাৰ সোলাৰ সিস্টেমটো এক্সিষ্ট কৰিছে আমাৰ আৰ্থখন এক্সিষ্ট কৰিছে আমি এক্সিষ্ট কৰিছো কিহৰ কাৰণে বিকজ অফ দিস গ্ৰেভিটেশনেল ফোর্স ইট ইজ অ্যাট্ৰাক্টিভ ইন নেচাৰ বুজি পাইছা নেক্সট হোৱা এই যোনটো মই কলো যে চাৰ্জ বিলাকৰ মাজত কি ফোর্স থাকে ইলেক্ট্ৰোমেগনেটিক ফোর্স থাকে ঠিক আছে আৰু এই ইলেক্ট্ৰোমেগনেটিক ফোর্সটো সদায় মনত ৰাখিবা এই দুই ধৰণৰ নেচাৰৰ থাকে ই অ্যাট্ৰাক্টিভো হয় আৰু ৰিপালসিভো হয় ঠিক আছে অ্যাট্ৰাক্টিভো হয় ৰিপালসিভো হয় মানে আকৰ্ষণও কৰে বিকৰ্ষণও কৰে বেসিক কথাটো তোমালোকে জানা যে পজিটিভ মানে একে ধৰ্মৰ যোনটো আধান মানে দুটা পজিটিভ চাৰ্জৰ মাজত কি হ'ব ৰিপালসন হ'ব দুটা নেগেটিভ চাৰ্জৰ মাজত কি হ'ব ৰিপালসন হ'ব বিপৰীত আধানৰ মাজত অপোজিট নেচাৰৰ ফোর্সৰ মাজত কি হ'ব অ্যাট্ৰাকশন হ'ব মানে পজিটিভ নেগেটিভৰ মাজত কি হ'ব অ্যাট্ৰাকশন হ'ব তো সেই কাৰণে ইলেক্ট্ৰোমেগনেটিক ফোর্সটো কি ধৰণৰ হয় ইট ইজ both attractive and কি repulsive while the gravitational force is only কি attractive in nature এতিয়া ইয়াত কি লিখা আছে যে how a body can be charged মানে এটা বস্তুক বা এটা বডিক আমি কেনেকে কি কৰিব পাৰো আহিত কৰিব পাৰো বা চাৰ্জ কৰিব পাৰো মানে এটা শুনিবা মই দুটামান বস্তু কথা কৈ দিছো এটা যদি পজিটিভলি চাৰ্জ বডি কয় ঠিক আছে পজিটিভলি চাৰ্জড ঠিক আছে পজিটিভলি চাৰ্জ ইয়াত কেইটামান বস্তু মই এইবিলাক কোৱা আগতে তোমালোকে চোৱা ইলেক্ট্ৰন আৰু প্ৰটন ঠিক আছে ইলেক্ট্ৰন আৰু প্ৰটনৰ আধানৰ মানটো একেটা 1.6 * 10⁻⁻19 কুলম ঠিক আছে as a class 12 student as a science student as a physics পঢ়া student তোমালোকে এইবিলাক কিন্তু ডাটা মনত ৰাখিব লাগিব ঠিক আছে এইকিটা হৈছে বেসিক ডাটা ঠিক আছে ইলেক্ট্ৰন আৰু প্ৰটনৰ ঠিক আছে ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ প্ৰটনটো পজিটিভলি চাৰ্জ গতিকে ইহতৰ ভ্যালুটো কিমান হয় সেম হয় 1.6 10⁻⁻19 এতে ইলেক্ট্ৰনৰ মাসটো কৈ দিছো ইলেক্ট্ৰনৰ ভৰ হৈছে 9.1 * 10⁻31 kg আৰু প্ৰটনৰ ভৰ কিমান হ'ব mp লিখি দিছো 1.67 * 10⁻27 kg তো ইয়াত আমি যদি দুটা বস্তু কম্পাৰেটিভলি যাম মানে ইলেক্ট্ৰনৰ মাস আৰু প্ৰটনৰ মাস যদি আমি কম্পেয়াৰ কৰিবলৈ যাও approximately প্ৰটনৰ মাসটো 1836 times greater than mass of an electron এই পইণ্টটো মনত ৰাখিবা
বুজি পাইছা মই কি কৈছো যে প্ৰটন এতিয়া কি হেভি কোন হল কোনটো হেভি হল প্ৰটনটো হেভি হল ডেফিনেটলি সো প্ৰটনৰ মাছটো ইলেক্ট্ৰনৰ মাছতকৈ 1836 টাইম গ্ৰেটাৰ কিছুমানে অলমোস্ট 2000 আমি কিছুমান ক্যালকুলেশনৰ ক্ষেত্ৰত অলমোস্ট 2000 বুলিও আমি লিখিলো ঠিক আছে মানে সুবিধাৰ কাৰণে ক্যালকুলেশনৰ সুবিধাৰ কাৰণে মানে এতিয়া এটা কথা গম পালা যে প্ৰটনৰ মাছটো তোমাৰ ইলেক্ট্ৰনৰ মাছতকৈ অলপ হেভি হয় ঠিক আছে এইখিনি বস্তু চোৱা তোমালোকে ক্লাস 12 ৰ ষ্টুডেন্ট হিচাপে সায়েন্সৰ ষ্টুডেন্ট হিচাপে এইগিটা ডাটা মনত ৰখাটো অতিকৈ প্ৰয়োজনীয় ঠিক আছে লিখি ললা যে ইলেক্ট্ৰনৰ প্ৰটন বা নেগেটিভ চাৰ্জ এটা আৰু পজিটিভ চাৰ্জ এটা মানে ইলেক্ট্ৰন মানে পজিটিভ নেগেটিভ চাৰ্জ আৰু প্ৰটন মানে পজিটিভ চাৰ্জ ইহতৰ চাৰ্জটোৰ ভ্যালু কিমান হয় 1.6 10 to the minus 19 কুলম c কুলম হৈছে কি হয় চাৰ্জৰ একক আধানৰ একক ঠিক আছে কুলম আমাৰ সাইন্টিষ্ট জনৰ নামৰ তেওঁৰ ৰেসপেক্টতে এই নাম এই ইউনিটটো দিয়া হয় ঠিক আছে এতিয়া কথাটো হল কি আমাৰ টপিকটো কি লিখা আছে হাউ এ বডি ক্যান বি চাৰ্জ আই হোপ তোমালোকে এটা লিখি ললা সো পজিটিভলি চাৰ্জ বডি মানে তাত কি হ'ব ইলেক্ট্ৰন তাৰমানে ইলেক্ট্ৰনৰ সংখ্যা তাত কম আছে কাটকে প্ৰটনতকে বেছি প্ৰটনতকে কম আছে এতিয়া চোৱা আমি কি গম পালো যে mass of a proton is 1836 times greater than mass of electron তাৰমানে আমি এটা ঠাইৰ পৰা অন্য এটা ঠাইলৈ proton আৰু electron ৰ ভিতৰত কোনটো substance মুভ কৰাবলৈ হ'ব কোনটো পাৰ্টিকল মুভ কৰাবলৈ ইজি হ'ব ডেফিনেটলি ইলেক্ট্ৰনটো বুজি পাইছা কাৰণ প্ৰটনৰ মাছটো হেভি হয় এটা পাৰ্টিকুলৰ পৰা অন্য এটা পাৰ্টিকল বা এটা বডিৰ পৰা অন্য এটা বডিলৈ আমি যদি প্ৰটন আৰু ইলেক্ট্ৰনৰ ভিতৰত কিবা এটা পাৰ্টিকল ট্ৰান্সফাৰ কৰিব লাগে সো কোনটো ইজি হ'ব ট্ৰান্সফাৰ কৰিবলৈ ডেফিনেটলি ইলেক্ট্ৰন কাৰণ এটো পাতল হয় কাৰণ প্ৰটনটো হেভি হয় গতিকে আমি পজিটিভলি চাৰ্জ বডি বুলি ক'লে এটা কি গম পাম যে তাত ইলেক্ট্ৰনৰ সংখ্যা কম আছে পজিটিভ চাৰ্জৰ সংখ্যা মানে প্ৰটনৰ সংখ্যা বেছি আছে ঠিক আছে মানে এনেকে ইলেক্ট্ৰন প্ৰটন ধৰাতকে তুমি মনত ৰাখিবা যে পজিটিভলি চাৰ্জ বডি মানে তাত নেগেটিভ চাৰ্জৰ পৰিমাণটো কম আছে পজিটিভ চাৰ্জৰ পৰিমাণটো বেছি আছে নেগেটিভলি চাৰ্জ বডি বুলি কোৱাৰ লগে লগে বেসিক বস্তু নেগেটিভলি চাৰ্জ বডি বুলি কোৱাৰ লগে লগে তাত ইলেক্ট্ৰনৰ পৰিমাণটো মানে নেগেটিভ চাৰ্জৰ পৰিমাণটো বেছি আছে আৰু পজিটিভ চাৰ্জৰ পৰিমাণটো কম আছে যদি মই নিউট্ৰেল বডি বুলি কওঁ নিউট্ৰেল বডি মানে কি হয় নিউট্ৰেল বডি বুলি ক'লে যিমানটা ইলেক্ট্ৰন আছে সিমানটা কি আছে তাত প্ৰটন আছে তো এতিয়া আমি এটা মনত ৰাখিব নিউট্ৰেল বডি মানে তাত চাৰ্জ থাকিব নাই সো চাৰ্জ থাকিব neutral body means there is a positive charge and there is a negative charge but they are of কি equal amount neutron বা neutral body বা উদাসীন এটা থুল বা উদাসীন এটা বস্তু ঠিক আছে এতিয়া মই এটা এক্সপেৰিমেন্ট এটা কৰিবলৈ তোমালোকক দেখাই দিছো সাপোজ ধৰি লোৱা এতিয়া ধৰি লোৱা তোমাৰ ওচৰত এটা নিউট্ৰেল বডি এটা আছে ঠিক আছে এটা নিউট্ৰেল বডি আছে নিউট্ৰেল বডি বুলি কোৱাৰ লগে লগে কি হ'ব ইয়াত পজিটিভ নেগেটিভ সমান পৰিমাণকে থাকিব এটো এটা নিউট্ৰেল বডি ভালকে চাবা তোমালোকে নিউট্ৰেল বডি ঠিক আছে এটা নিউট্ৰেল বডি ধৰিবা নিউট্ৰেল বডি মিন্স উদাসীন বস্তু মানে তাত সমান পৰিমাণৰ ধনাত্মক আধান আৰু সমান পৰিমাণৰ ঋণাত্মক আধান আছে এই নিউট্ৰেল বডিটোক মই এই বডিটোৰ নাম দিছো বি বুলি আৰু এটা ইয়াত মই বডি লৈ লৈছো সেই বডিটো এ বুলি নাম দিছো আৰু এই বডিটো ধৰি লোৱা মই পজিটিভ চাৰ্জ ধৰি লৈছো ঠিক আছে পজিটিভ চাৰ্জ বডি বুলি ধৰি লৈছো আমি কি কৰিব লাগে এই প্ৰসেসটো আমাৰ কি লিখা আছে হাউ এ বডি ক্যান বি চাৰ্জ এটা বডিক এটা নিউট্ৰেল বডিক আমি কেনেকে আহিত বস্তু মানে চাৰ্জ বডিলৈ কনভাৰ্ট কৰিব পাৰো আইডিয়া পজিটিভ চাৰ্জ হ'ব পাৰে এটা ধৰি লোৱা মই ফৰ এক্সাম্পল এই মাৰ্কাৰটো এটো এটা নিউট্ৰেল বডি তো ইয়াক মই পজিটিভ চাৰ্জলৈ কনভাৰ্ট কৰিব পাৰো বা নেগেটিভ চাৰ্জলৈ কনভাৰ্ট কৰিব পাৰো কেনেকে কৰিম তাৰ এটা মই প্ৰসেস দেখাই দিছো চোৱা ভালকে তো নিউট্ৰেল বডি মিন্স ইয়াত ইকুৱেল নাম্বাৰ অফ পজিটিভ চাৰ্জ এণ্ড ইকুৱেল নাম্বাৰ অফ নেগেটিভ চাৰ্জ আছে আমি এক্সপেৰিমেন্টটো কৰিবৰ কাৰণে আৰম্ভণিতে এটা টেষ্ট কৰিবৰ কাৰণে এটা বডি ললো যোনটো কি হয় এটা পজিটিভলি চাৰ্জ বডি তুমি আৰম্ভণিতে নেগেটিভ চাৰ্জ বডিও ল'ব পাৰা কি হয় চাবা তো এই পজিটিভলি চাৰ্জ বডি আছে সো এই পজিটিভ চাৰ্জ খিনি আমি অলৰেডি কলো যে পজিটিভ আৰু নেগেটিভৰ মাজত কি হয় এট্ৰেক্ট হয় পজিটিভৰ মাজত ৰিপালচন হয় নেগেটিভৰ মাজত ৰিপালচন হয় গতিকে এই বডিটো যোনটো এ বডিটো নিউট্ৰেল বডি ওচৰত আছে সো এই বডিটোৱে মানে এই পজিটিভ চাৰ্জ এই বডিটোত থকা পজিটিভ চাৰ্জ খিনি কি কৰিব এই বি বডিটোত যোনখিনি নেগেটিভ চাৰ্জ আছে তাক এট্ৰেক্ট কৰিব কাৰণ নিউট্ৰেল বডি মানে সমান সংখ্যক পজিটিভ আৰু নেগেটিভ চাৰ্জ আছে গতিকে এতিয়া কি হ'ব চাবা এতিয়া তোমাৰ কি হ'ব এই বডিটোত যোনখিনি পজিটিভ আৰু নেগেটিভ চাৰ্জ মিক্স হৈ আছিল নেগেটিভ চাৰ্জ খিনি এটো সাইডে গুচি আহিব পজিটিভ চাৰ্জ খিনি এটো সাইডে গুচি যাব কিয়
কাৰণ পজিটিভে এই পজিটিভক ৰিপেল কৰিব মানে ঠেলি দিব এইটো সাইডে গুচি আহিলে পজিটিভে নেগেটিভক এট্ৰেক্ট কৰিব তাৰ মানে এইটো সাইডে গুচি আহিলে এই যোনটো প্ৰসেস এই প্ৰসেসটো কি বুলি কোৱা হয় চাৰ্জ বিলাক এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ শিফট হৈ যোৱা সেই প্ৰসেসটো কি বুলি কোৱা হয় পোলাৰাইজেশন বা অসমীয়াত কি বুলি কোৱা হয় অসমীয়াত কোৱা হয় মেৰুকৰণ বুলি কোৱা হয় অৰ্থাৎ কি বুলি কলো যে যেতিয়া এটা বডিত ঠিক আছে যেতিয়া এটা বডিত থকা ধনাত্মক আৰু ঋণাত্মক আধানসমূহ ধনাত্মক আধানখিনি এটা সাইডে আৰু ঋণাত্মক আধানখিনি এটা সাইডে মানে এনেকুৱা সেপাৰেশন যেতিয়া হ'ব পজিটিভ আৰু নেগেটিভ চাৰ্জ বিলাক যেতিয়া সেপাৰেশন হ'ব সেই সেপাৰেশন হোৱাৰ প্ৰসেসটো কি বুলি কোৱা হয় অসমীয়াত মেৰুকৰণ বুলি কোৱা হয় আৰু ইংৰাজীত কি বুলি কোৱা হয় পোলাৰাইজেশন কিয় হল গম পালা পজিটিভ এই বডিটোত থকা পজিটিভ চাৰ্জখিনি এই নিউট্ৰেল বডিটোত যোনখিনি নেগেটিভ চাৰ্জ থাকিব তাক এট্ৰেক্ট কৰিব ডিউ টু নেচাৰৰ কাৰণে আৰু পজিটিভক ৰিপেল কৰিব সেই কাৰণে চাৰ্জখিনি কি হ'ব এই বডিটোৰ ভিতৰতে কি হ'ব পোলাৰাইজেশন হ'ব ঠিক আছে নেক্সট স্টেপটো কি কৰিম চাবা নেক্সট স্টেপটো আমি কি কৰিম এই বডিটো অতৰাই দিয়া নাই এই বডিটো ইয়াতে থাকিব এটো এই বডিটো ঠিক আছে যোনটো আমি পজিটিভলি চাৰ্জ বডি লৈছিলো এতিয়া আমি নেক্সট কি কৰিম এই যোনটো বি বডি আছিল আমাৰ ঠিক আছে বি বডিটো যোনখিনি এপেনে নেগেটিভ চাৰ্জখিনি আছিল এপেনে পজিটিভ চাৰ্জখিনি আছিল এতিয়া আমি কি কৰিম এই যোনটো সাইডে পজিটিভ এন হয় তাৰ লগত মই গ্ৰাউন্ড কৰি দিলো গ্ৰাউন্ড মানে আৰ্থৰ লগত কানেকচন কৰি দিলো আৰ্থৰ লগত কানেকচন কৰাৰ লগে লগে কি হ'ব কাৰণ আমি জানো যে মনত ৰাখিবা এটা বস্তু আৰ্থ is an ocean of negative charge ঠিক আছে চোৱা এতিয়া মোক কোৱাচোন এনেকা চাৰ্জ বিলাক সেপাৰেট যেতিয়া হ'ব প্ৰথমতে নিউট্ৰেল বডি আছিল নিউট্ৰেল বডি থকাৰ লগে লগে এই যোনটো পজিটিভৰ কাৰণে নেগেটিভ খিনি এইটো সাইডে গুচি আহিলে ৰিপালছনৰ কাৰণে পজিটিভ খিনি এইটো সাইডে গুচি গ'ল এইটো নিউট্ৰেল হৈ থাকিব না চাৰ্জ হৈ থাকিব ডেফিনেটলি নিউট্ৰেল হৈ থাকিব কাৰণ ইয়াত চাৰ্জ খিনি ওলাই যোৱা নাই চাৰ্জ খিনি বডিটোৰ ভিতৰতে সেপাৰেট হৈছে পজিটিভ খিনি এটা সাইডে নেগেটিভ খিনি এটা সাইডে গৈছে গতিকে চাৰ্জৰ এইটো কি বুলি কোৱা হয় সেপাৰেশন হোৱা বুলি কোৱা হয় ঠিক আছে ইয়াত চাৰ্জ খিনি ওলাই যোৱা নাই বডিটোৰ পৰা সাইডহে হৈছে এতিয়া আমাৰ কি হ'ব এই আৰ্থখন যেহেতু আমি কি বুলি কৈছো আৰ্থ ইজ এন অচিয়ান অফ নেগেটিভ চাৰ্জ গতিকে এই নেগেটিভ চাৰ্জ খিনিয়ে এই পজিটিভ চাৰ্জ খিনিক এট্ৰেক্ট কৰিব যাৰ কাৰণে সেই পজিটিভ চাৰ্জ খিনি কলে গুচি যাব আৰ্থলৈ গুচি যাব নেক্সট স্টেপটো চোৱা ইয়াৰ পিছৰ নেক্সট স্টেপটো কি হ'ব আমাৰ এই বডিটো আছে ঠিক আছে যোনটো পজিটিভ চাৰ্জ বডি আমি এতিয়া অতৰাই নিদিওঁ একেবাৰে লাষ্টত অতৰাই দিম এটা বি বডিটো আছে বি বডিটো নেগেটিভ চাৰ্জ খিনি পেনে পজিটিভ চাৰ্জ খিনি গুচি গ'ল গ্ৰাউন্ড অলৰেডি গ্ৰাউন্ড কৰি থোৱা আছে ঠিক আছে ডাউন কৰাৰ কাৰণে পজিটিভ চাৰ্জ খিনি গুচি গ'ল তো থাকিলে কি ইয়াত নেগেটিভ চাৰ্জ বডি খিনি এতিয়া আমি লাষ্ট স্টেপত কি কৰিম এ আৰু বি বডি দুটা সেপাৰেট কৰি দিম এ বডি দুটা আৰু বি বডিটো সেপাৰেট কৰি দিম ঠিক আছে বি বডিটো আতৰলৈ লৈ গলো গ্ৰাউন্ডৰ কানেকচনটো অতৰাই দিলো অতৰাই দিয়াৰ লগে লগে ইয়াত কি হ'ব নেগেটিভ চাৰ্জ খিনি এনেকে ডিস্ট্ৰিবিউট হৈ যাব আসলে কি নিউট্ৰেল বডি এতিয়া কি পালা তুমি বি বডিটোক এজ এ নেগেটিভ চাৰ্জ বডি হিচাপে এনেকে আমি কি কৰিব পাৰো এই মেথডটো কি বুলি কোৱা হয় চাৰ্জিং বাই ইন্ডাকশন বুলি কোৱা হয় ঠিক আছে আবেশৰ দ্বাৰা আহিতকৰণ কেলে ইন্ডাকশন বুলি কোৱা হৈছে কাৰণ চোৱা ইয়াত আমি বডি দুটা এ আৰু বি মাজত কোনো ধৰণৰ ডাইৰেক্ট কন্টেক্ট ফিজিক্যাল কন্টেক্ট নাই এ আৰু বি মাজত এটা ক্লোজ সেপাৰেশন হে আছে এ আৰু বি বহুত ক্লোজ হৈ আছে কিন্তু এ আৰু বি লগ লাগি থকা নাই যদি লগ লাগি থাকে তেতিয়া হেতু কব চাৰ্জিং বাই কন্ডাকশন কব ঠিক আছে যদিহে দুটা বডি এটা যেনেকে এই প্ৰসেসটো সেম প্ৰসেসটো চোৱা তুমি ভালকে সেম প্ৰসেসটোৱে যদি মই কৰো ৰিপিট কৰো কিন্তু বডি এ আৰু বি দুটা বডি যদি মই কন্টেক্টত আনো ফিজিক্যাল কন্টেক্টত আনিলো তেতিয়া সেই মেথডটো একে প্ৰসেসতে হ'ব চাৰ্জ বিলাক যেনেকে পজিটিভ খিনি গুচি গৈছে আৰ্থিং কৰাৰ কাৰণে ঠিক আছে বাকি নেগেটিভ খিনি থাকি গৈছে এই প্ৰসেসটো সেম প্ৰসেসতে হ'ব খালি বডি দুটা লাগি থাকিব হেতু কব মেথড অফ কি কন্ডাকশন বুজি পালা গতিকে একে চলতে মই কন্ডাকশনটোৰ কথা কৈ দিলো ইয়াত কি হৈছে যে আমি এই যোনটো বি নিউট্ৰেল বডি সেই বি নিউট্ৰেল বডিটোক আমি কি হলে কনভাৰ্ট কৰিছো নেগেটিভ চাৰ্জ বডিলে কনভাৰ্ট কৰি লৈছো কেনেকৈ কৰিছো যে আমাৰ প্ৰথমতে আমি টেস্ট কৰিবৰ কাৰণে এটা পজিটিভ চাৰ্জ বডি এটা লৈছো এই পজিটিভ চাৰ্জ বডিত থকা পজিটিভ চাৰ্জ খিনি এট্ৰেকচনৰ কাৰণে নেগেটিভ চাৰ্জ খিনি এইটো সাইডে গুচি আহিব পজিটিভ খিনি উল্টা সাইডে গুচি যাব যাক কি বুলি কোৱা হয় পোলাৰাইজেশন বা মেৰুকৰণ বুলি কোৱা হয় তাৰ পিছত আমি বি বডিটোৰ যোনটো সাইডে পজিটিভ চাৰ্জ খিনি আছে হেতু সাইড আমি গ্ৰাউন্ডৰ লগত কানেকচন কৰি দিম আৰ্থৰ লগত কানেকচন কৰি দিম কানেকচন কৰাৰ লগে লগে কি হয় পজিটিভ চাৰ্জ খিনি নেগেটিভ এট্ৰেকচনৰ কাৰণে গুচি আহিব তাৰ পিছত আমি দুটা বডি সেপাৰেট কৰি দিম কি হ'ব আমাৰ যোনটো বি নিউট্ৰেল বডি আছিল আৰম্ভণিতে এটো এটা কি হৈ যাব এটা তোমাৰ
নিগেটিভলি চাৰ্জ বডিলে কনভাৰ্ট হৈ যাব তো এটা কথা তুমি মন কৰিবলগীয়া কথাটো কি হয় যদিহে তুমি নিউট্ৰেল বডিটোক কি হলে কনভাৰ্ট কৰা এটা নিগেটিভলি চাৰ্জ বডিলে ঠিক আছে এটো আমাৰ কি হয় এটা নিগেটিভলি চাৰ্জ বডি নিগেটিভলি চাৰ্জড বডি ঠিক আছে তুমি যদি নিউট্ৰেল বডি এটা নিগেটিভলি চাৰ্জ বডি হিচাপে কনভাৰ্ট কৰিব লাগে তুমি আৰম্ভণিতে কি লৈছা পজিটিভলি চাৰ্জ বডি লৈছা বুজি পাইছা যদিহে তুমি নিউট্ৰেল বডি এটাক নিগেটিভলি চাৰ্জ বডিলে কনভাৰ্ট কৰিব বিচাৰা তেতিয়াহলে আৰম্ভণিতে টেষ্ট কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ চাৰ্জ ল'ব লাগিব পজিটিভ চাৰ্জ তো এতিয়া মোক এনসাৰটো কোৱা যদিহে তুমি নিউট্ৰেল বডিটোক নিগেটিভ চাৰ্জলে পজিটিভ চাৰ্জলে কনভাৰ্ট কৰিব লাগে তেতিয়া আৰম্ভণিতে কেনেকুৱা ধৰণৰ চাৰ্জ বডি ল'ব লাগিব টেষ্ট কৰিবৰ কাৰণে নিগেটিভলি চাৰ্জ বডি কৰি চাবাচোন এবাৰ বুজি পালা না since earth is an ocean of negative charge যেহেতু পৃথিৱীখন বা আৰ্থখন কি হয় তোমাৰ নিগেটিভ চাৰ্জৰ অচিয়ান হয় যেনেকৈ আমাৰ অচিয়ান এখন চোৱা এখন মহাসাগৰ প্ৰশান্ত মহাসাগৰত তুমি গলা গৈ মেলি তাৰ পৰা এক বাল্টিং পানী উঠাই দিলে কিবা পানীৰ লেভেলটো চেঞ্জ হ'ব নেকি নহয় বা এবাল্টিং পানী তুমি তাত ঢালি দিলা পানীৰ লেভেলটো চেঞ্জ হ'ব নেকি চেঞ্জ নহয় কাৰণ বহুত ডাঙৰ হয় ঠিক তেনেকৈ কথাটো ইয়াতো এনেকৈ since earth is an ocean of negative charge গতিকে তাত কিছুমান নেগেটিভ চাৰ্জ তুমি দি দিয়া বা নেগেটিভ চাৰ্জ তাৰ পৰা উঠাই লৈ আনা কোনো ইফেক্ট নপৰে গতিকে মই কলো প্ৰসেসটো গম পালা যে যেতিয়া তুমি নিউট্ৰেল বডি এটাক নিগেটিভলি চাৰ্জ বডিলে কনভাৰ্ট কৰিব বিচাৰা তুমি আৰম্ভণিতে টেষ্ট বডি হিচাপে কি ল'ব লাগিব পজিটিভ চাৰ্জ বডি এটা ল'ব লাগিব কিন্তু যদিহে তুমি নিউট্ৰেল বডি এটাক পজিটিভলি চাৰ্জ বডিলে কনভাৰ্ট কৰিব বিচাৰা তো আৰম্ভণিতে এটা কি ল'ব লাগিব তুমি নিগেটিভলি চাৰ্জ বডি ল'ব লাগিব এই মেথডটোৰ নামটো কি বুলি কোৱা হৈছে চাৰ্জিং বাই ইন্ডাকশন চাৰ্জিং বাই কণ্ডাকশন বুলিও এটা মেথড আছে যোনটো মেথডত আমাৰ কি হ'ব বডি দুটা এনেকে ইয়াত চোৱা এই বডিটো বহুত ক্লোজ হৈ আছে কিন্তু ডাইৰেক্ট কন্টাক্টত দেয়াৰ ইজ নো ফিজিক্যাল কন্টাক্ট বিটুইন দিস এনি টু বডিজ কিন্তু কণ্ডাকশন মেথডত ডাইৰেক্ট কন্টাক্ট হ'ব প্ৰসেসটো একেটাই ঠিক আছে এই বি গুটেকিটা বডি এনেকেই প্ৰসেসটো হ'ব কিন্তু ইয়াত কন্টাক্টত আহি যাব বুজি পালা নে এনেকে আমাৰ চাৰ্জিং আছে চাৰ্জিং কৰিব পাৰি এটা নিউট্ৰেল বডিক চাৰ্জলে কনভাৰ্ট কৰিব পাৰি আৰু এটা মেথড আছে হেতু হৈছে চাৰ্জিং বাই ফ্ৰিকশন কেনেকে হেতু তোমালোকে স্কুল লেভেলতো বহুত শুনি আহিছা স্কুল লেভেলত কি শুনিছা যে আমাৰ গ্লাছৰ ৰড এডালৰ লগত যদি আমি কি কৰো সিল্কৰ কাপোৰ এটুকুৰা যদি ঘহাই দিও তেতিয়া কি হৈ যাব চোৱা হেতু কোৱা হয় চাৰ্জিং বাই ফ্ৰিকশন বুলি কোৱা হয় ঠিক আছে কি বুলি কোৱা হয় চাৰ্জিং বাই ফ্ৰিকশন বুলি কোৱা ঘৰ্ষণৰ দ্বাৰা কি হয় আহিতকৰণ চাৰ্জিং বাই ফ্ৰিকশনত কি হয় চোৱা তোমাৰ ওচৰত এডাল গ্লাছ ৰড আছে নিউট্ৰেল মিন্স পজিটিভ এণ্ড নিগেটিভ চাৰ্জেছ আৰ অফ ইকুৱেল এমাউন্ট সিল্কৰ কাপোৰ এটুকুৰা আছে ধৰি লোৱা এইটো হৈছে গ্লাছ ৰড এইটো হৈছে সিল্ক কাপোৰ সিল্ক ক্লথ এটো নিউট্ৰেল ইয়াতো নিউট্ৰেল তাৰমানে ইয়াতো যিমান সংখ্যক পজিটিভ চাৰ্জ আছে সিমানটা নেগেটিভ চাৰ্জও আছে ইয়াত যিমান পজিটিভ চাৰ্জ আছে সিমান নেগেটিভ চাৰ্জ আছে ঠিক আছে যেতিয়া মই এই দুডাল কি কৰিলো ঘহাই দিলো ঠিক আছে সিল্কৰ কাপোৰৰ লগত মই গ্লাছ ৰডডাল যেতিয়া ঘহাই দিলো ৰাব কৰিলো ঠিক আছে ফ্ৰিকশন ৰাব কৰি দিলো ঠিক আছে ৰাবিং যেতিয়া মই গ্লাছ ৰডডাল কি কৰিলো সিল্কৰ কাপোৰৰ লগত ঘহাই দিও তেতিয়া কি হৈ যাব কিছুমান কাৰণ আমি কি এই মাত্ৰ কি কলো কোনটো ইলেক্ট্ৰনৰ প্ৰটনৰ ভিতৰত কোনটো ট্ৰান্সফাৰ কৰিবলৈ বা কোনটো মুভ কৰাবলৈ ইজি ইলেক্ট্ৰন কাৰণ ইলেক্ট্ৰনটো প্ৰটনৰ তুলনাত বহুত গুণ তাৰ কি হয় ভৰটো কম হয় গতিকে ইজিলি কোনটো পাতল কোনটো হয় ইলেক্ট্ৰনটো এটা বডিৰ পৰা আন এটা বডিলে ইজিলি ট্ৰান্সফাৰ হ'ব পাৰে ঠিক আছে আৰু প্ৰটনখিনিটো নিউক্লিয়াছতে থাকে গতিকে অলপ নিউক্লিয়াছৰ পৰা ওলাই নাহে ঠিক আছে ইলেক্ট্ৰন বিলাকহে মুভ কৰিব পাৰে ঠিক আছে তো যেতিয়া আমি গ্লাছ ৰডডাল সিল্কৰ কাপোৰৰ লগত ঘহাই দিয়াৰ লগে কি হ'ব গ্লাছ ৰডডালৰ পৰা কিছুমান ইলেক্ট্ৰন কলে গুচি আহিব সিল্কৰ কাপোৰটোলৈ গুচি আহিব বুজি পাইছা যেতিয়া আমি গ্লাছ ৰডডাল সিল্কৰ কাপোৰৰ লগত ঘহাই দিয়াৰ পিছৰ সিচুৱেশ্যনটো কি হ'ব গ্লাছ ৰডডালত কিছুমান পজিটিভ চাৰ্জ জেনেৰেট হ'ব আৰু সিল্কৰ কাপোৰত কিছুমান নেগেটিভ চাৰ্জ জেনেৰেট হ'ব মানে কি তাৰমানে গ্লাছ ৰডৰ পৰা যিমানখিনি ইলেক্ট্ৰন ঠিক আছে গ্লাছ ৰডৰ পৰা যিমানখিনি ইলেক্ট্ৰন তোমাৰ সিল্কলৈ গুচি আহিলে সিমানখিনি ধনাত্মক আধান ইয়াত জেনেৰেট হ'ব তাৰমানে কথাটো শুনা একদম ভালকে বুজিবলৈ ট্ৰাই কৰা ফৰ এক্সাম্পল ধৰি লোৱা গ্লাছ ৰডডালত 10টা ইলেক্ট্ৰন আছিলে সাপোজ 10টা প্ৰটন আছিলে 10টা ইলেক্ট্ৰন আছিলে ঠিক আছে সিল্কৰ কাপোৰটোত যেনিবা ধৰি লোৱা একেই ধৰি লৈছো 20টা প্ৰটন আছিলে আৰু 20টা ইলেক্ট্ৰন আছিলে ঠিক আছে ইয়াতে মই দেখাই দিছো চোৱা
ইয়াত যেনিবা 10টা প্ৰটন আছিলে 10টা ইলেক্ট্ৰন আছিলে 20টা প্ৰটন 20টা ইলেক্ট্ৰন ঘহাই দিয়াৰ লগে লগে কি হল তুমি দেখিলা যে ইয়াত প্ৰটনৰ সংখ্যা একে থাকিব 10টাই থাকিব কিন্তু ইলেক্ট্ৰনৰ সংখ্যা কমি যাব মানে মাইনাস সাপোজ ধৰিলা মই -6e তাৰমানে আছিলে 10টা ইলেক্ট্ৰন এতিয়া 6টা ইলেক্ট্ৰন আছে মানে 4টা ইলেক্ট্ৰন কি হল 4টা ইলেক্ট্ৰন কলে গুছি গল এই সিল্কৰ কাপোৰটোলৈ গুছি গল তাৰমানে সিল্কত পজিটিভ চাৰ্জ একে থাকিব কিন্তু ইয়াত নেগেটিভ চাৰ্জ কিমান হ'ব -24 বুজি পাইছানে তো সেই কাৰণে যেহেতু ইয়াত কি হয় নেগেটিভ চাৰ্জৰ পৰিমাণ বাঢ়ি গল ইয়াত নেগেটিভ চাৰ্জৰ পৰিমাণ কমি গল নেগেটিভ চাৰ্জৰ পৰিমাণ কমি যোৱা মানে কি পজিটিভ চাৰ্জৰ পৰিমাণ বাঢ়ি যোৱা নেগেটিভ চাৰ্জৰ পৰিমাণ বাঢ়ি যোৱা মানে পজিটিভ চাৰ্জৰ পৰিমাণ কমি যোৱা গতিকে সিল্কটো নেগেটিভ চাৰ্জ হৈ গল গ্লাছ ৰডডাল পজিটিভ চাৰ্জ হৈ গল বুজি পাইছানে যেতিয়া গ্লাছ ৰডডাল আৰু সিল্কৰ কাপোৰটো মই যদি ঘহাই দিয়াৰ লগে লগে গ্লাছৰ দণ্ডৰ পৰা বা কাঁচৰ দণ্ডৰ পৰা কিছুমান ইলেক্ট্ৰন কলে গুছি যায় আমাৰ সিল্কৰ কাপোৰটোলৈ গুছি যায় যাৰ লগে লগে সিল্কৰ কাপোৰটো ঋণাত্মকভাৱে আহিত হয় নেগেটিভলি চাৰ্জ হৈ যায় আৰু গ্লাছ ৰডডাল পজিটিভলি চাৰ্জ ইলেক্ট্ৰন ওলাই গুছি গল তাৰমানে ইলেক্ট্ৰন নেগেটিভ চাৰ্জ কমি গল কি বাঢ়ি যাব পজিটিভ চাৰ্জ বাঢ়ি যাব ঠিক আছে পজিটিভ চাৰ্জ মানে কথাটো কি হল নেগেটিভ চাৰ্জটো কমি যোৱা মানে পজিটিভ চাৰ্জ বাঢ়ি যোৱা নেগেটিভ চাৰ্জ বাঢ়ি যোৱা মানে পজিটিভ চাৰ্জ কমি যোৱা বুজি পাইছা খেলটো তো এটো কোৱা হয় চাৰ্জিং বাই ফ্ৰিকশন ঠিক আছে তো এই তিনটা মেথডৰ কথা আমি ডিসকাস কৰিলো প্ৰথম আমি ডিসকাস কৰিলো হোৱাট ইজ চাৰ্জ ঠিক আছে আধান কি হয় আধান হৈছে যেনেকে ভৰ হয় ভৰ যেনেকে এটা ফান্ডামেন্টাল কোয়ান্টিটি হয় চাৰ্জ ইজ অলসো এ ফান্ডামেন্টাল কোয়ান্টিটি ঠিক আছে ভৰৰ সহায়ত আমি কি ভৰ সদায় পজিটিভ হয় মাস ইজ অলৱেজ পজিটিভ যিকোনো দুটা বস্তুৰ মাজত যোনটো ভৰ যিকোনো দুটা মাছৰ মাজত যিকোনো দুটা ভৰৰ মাজত যোনটো ফোৰ্স থাকিব সেই ফোৰ্সটো কোৱা হয় গ্ৰেভিটেশনাল ফোৰ্স বা মহাকৰ্ষণীয় বল আৰু দুটা আধানৰ মাজত যোনটো ফোৰ্স থাকিব হেতু কোৱা হয় ইলেক্ট্ৰমেগনেটিক ফোৰ্স বা বিদ্যুৎ চুম্বকীয় বল তোমাৰ কি হ'ব অ্যাট্ৰাক্টিভো হয় ৰিপালসিভো হয় বাট গ্ৰেভিটেশনাল ফোৰ্স ইজ অলৱেজ কি অ্যাট্ৰাক্টিভ ইন নেচাৰ এতিয়া এটা পজিটিভলি চাৰ্জ বডি মানে তাত নেগেটিভ চাৰ্জৰ পৰিমাণ কম আছে নেগেটিভলি চাৰ্জ বডি মানে তাত নেগেটিভ চাৰ্জৰ পৰিমাণ বেছি আছে নিউট্ৰেল বডি মিন্স এটা পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ ইকুৱেল আছে এটা নিউট্ৰেল বডিক আমি চাৰ্জ বডিলৈ কনভাৰ্ট কৰিবৰ কাৰণে তিনটা তোমাৰ প্ৰসেস আছে এটা কোৱা হয় চাৰ্জিং বাই ইন্ডাকশন মই দেখাইছিলো এটো কোৱা হয় চাৰ্জিং বাই ফ্ৰিকশন আৰু চাৰ্জিং বাই কন্ডাকশন ঠিক আছে ইন্ডাকশন আৰু কন্ডাকশন দুটা একে বাট ইন্ডাকশনৰ বডি দুটা বহুত ক্লোজ হৈ থাকে বাট देयर इज नो ফিজিক্যাল কন্টাক্ট while in conduction the method occurs similar to induction method মানে ইন্ডাকশন মেথডত যেনেকুৱা হয় কন্ডাকশন মেথডতো একেটা হয় বাট কন্ডাকশনত কি হয় ডাইৰেক্ট কন্টাক্ট আহে সো এইগিটা হৈছে ডিফাৰেন্ট মেথডস by which we can make a neutral body into we can convert a neutral body into a charged body etu positively charged lo convert kobo para ba negatively charged lo convert kobo para ঠিক আছে আমি আজি লেকচাৰত এখিনি বস্তু ডিসকাস কৰিলো নেক্সট ক্লাছত আমি চাৰ্জৰ প্ৰপাৰ্টি বিলাক ডিসকাস কৰিম ঠিক আছে ধন্যবাদ জয় অসম